আপোনালোকে হাঁহৰ মাংসৰ লগত জিকা খাই পাইছেনে? আচলতে হাঁহৰ মাংসৰ লগত জিকা খায়নে নাখায় মই নাজানো। মই বস্তুবোৰ এক্সপেৰিমেণ্ট কৰি খুবেই ভাল পাওঁ। সেইটো কাৰণে আজিও মই বোলো জিকাৰ লগত হাঁহ বনাই চাওঁচোন কেনেকুৱানো লাগে খাবলৈ। আমাৰতো ঘৰলৈ হাঁহৰ মাংস আনিলে মানে কোমোৰা আৰু ৰঙালাওৰ কথাহে মনত পৰে নে কি কয়? আজি সেইটো কাৰণে ৰঙালাও আৰু কোমোৰা ছাইড কৰি জিকা ব্যৱহাৰ কৰিলোঁ। এইফালে মই তেলতে জিৰা কেইটামান দি পিঁয়াজখিনি ভাজি লৈছোঁ। তাৰপিছত মাংস দি দিছোঁ। মাংসকণ পিছে তিনি অকণমান, কাৰণ মই ঘৰত অকলেহে আছোঁ, সেইটো কাৰণে অকণমানেই বনাইছোঁ। তাৰপিছত মোৰ লগত যি যি মছলা আছে চব মই ইয়াত ঢালি দিছোঁ আৰু লগতে খুন্দি থোৱা আদা নহৰুখিনি ইয়াত দি দিছোঁ। তাৰপিছত অলপ দেৰি ভজাৰ পিছত আলু দি দিছোঁ। এইখিনি অলপ দেৰি ভাজি লোৱাৰ পিছত মই জিকাখিনি ইয়াত দি দিছোঁ। ইয়াত মই বেলেগ একো বনোৱা নাই, আপোনালোকে যেনেকৈ বনাই মই তেনেকৈয়ে বনাইছোঁ। খালি যেনিবা কোমোৰা আৰু ৰঙালাওৰ ঠাইত মই জিকা ব্যৱহাৰ কৰিছোঁ। এইখিনি অলপ দেৰি ভাজি আছোঁ আৰু ইয়াত মই এতিয়া পানী জোখ অনুযায়ী পানী দি দিছোঁ আৰু উতলাই অলপ দেৰি ভজাৰ পিছত আমাৰ মাংসৰ ভাজি ৰেডি। আৰু এইফালে ময়ো ধুনীয়াকৈ ভাতকেইটা বাঢ়ি লৈছোঁ, লগতে টেঙা আৰু ভোট জলকীয়া। আৰু এয়া আমাৰ জিকাৰ লগত হাঁহৰ মাংসৰ ভাজি। খাবলৈ পিছে ভালেই হৈছিলে দেই, ট্ৰাই কৰি চাব পাৰে কিন্তু। তেনেহ'লে মই এতিয়া খাই লওঁ দেই। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।